হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু এতিয়া অসমত কৰোনা ভাইৰাছৰ ঘনসংক্ৰমণৰ কাৰণে চৰকাৰে আকৌ লকডাউন দিয়া হৈছে, সেয়ে আমি সকলোৱে ঘৰতে থকাটো ভাল। যদি আমাৰ প্ৰয়োজনৰ কাম হয় তেতিয়া আমি বাহিৰত ওলাব লাগিব। আৰু আজি মই বহুত দিন আগৰ পৰা ভাবি আছিলোঁ যে আমাৰ মাজুলী অসমৰ গৌৰৱ, পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীখনৰ বিষয়ে মই আপোনালোকক অলপমান মাজুলীৰ সমস্যাবোৰৰ বিষয়ে মই আপোনালোকক অলপমান ভিডিঅ'টো বনাই চেষ্টা কৰিলোঁ। সেয়ে আপোনালোকে লাষ্টলৈ চাব, তেতিয়া আপোনালোকে সকলোবোৰ কথা গম পাব। আৰু মই আমাৰ মাজুলীৰ সমস্যাৰ প্ৰধান তিনিটাত মই ভাগ কৰিছোঁ। সেই বিষয়ে মই আপোনালোকৰ আগত ক'ম। আৰু 1 নম্বৰ সমস্যা বুলি ক'লে আমি আমাৰ যোৰহাট আৰু মাজুলী সংযোগিত দলংখনক 1 নম্বৰ হিচাপে মই ৰাখিছোঁ। আৰু 2 নম্বৰটো হৈছে গৰাখহনীয়া, আৰু 3 নম্বৰটো হৈছে এতিয়া যিটো চলি আছে আমাৰ মাজুলীতে নহয় গোটেই অসমতে বানপানীৰ সমস্যা। সেই তিনিটা মই আমাৰ মাজুলীৰ প্ৰধান তিনিটা সমস্যা হিচাপে ভাগ কৰিছোঁ। কিন্তু আমাৰ মাজুলীত বহুতো সমস্যা আছে। এইটো নকয় যে আমাৰ তিনিটাই তাতে সমস্যা আছে, কিন্তু আমাৰ মাজুলীত বহুতো সমস্যাৰ সন্মুখীন হৈ আহিছে। আৰু এতিয়া মই আপোনালোকক ক'ম আমাৰ প্ৰথম সমস্যা কমলাবাৰী আৰু নিমাতীঘাট সংযোগিত দলংখন। এতিয়া কিন্তু বহুত বছৰ আগতে আমাৰ তেতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমাৰ মাজুলীৰ কমলাবাৰীত আধাৰশিলা স্থাপন কৰিছিলে। কিন্তু আজিলৈ আপুনি চাওক, নিমাতী আৰু কমলাবাৰী ঘাটত এটোপাল শিল নাই আৰু একো নাই, একো দলং বনাবৰ একো চিন চাপ নাই। আৰু সেয়ে সিদিনা আমাৰ ফেৰীৰ পৰা পৰিলে মহিলা এজনীয়ে, কিন্তু প্ৰায়ে প্ৰতি বছৰে এনেকৈ পৰি থাকে। সেয়ে আমাৰ ফেৰীবোৰৰ সমস্যাত বহুতো সন্মুখীন হয়। কেতিয়াবা দেৰি হ'ব লগা হয় যোৰহাটলৈ যাবলৈ হ'লে, আৰু কেতিয়াবা বাৰিষা ডাঙৰ হ'লে এতিয়া ফেৰী নচলা হয়। এনেকৈ বহুতো সমস্যা তাতে আছে। কিন্তু চৰকাৰে এইটো সমস্যা সোনকালে কৰি দিব লাগে। আৰু 2 নম্বৰ সমস্যা হৈছে গৰাখহনীয়াৰ সমস্যা। গৰাখহনীয়াৰ সমস্যা প্ৰায়ে এতিয়া হৈ আছে। আৰু প্ৰতি বছৰে বাৰিষা আহিলে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, কেৰসতী আদি সকলোবোৰ নদী যিমান আমাৰ মাজুলীত কানেকশ্যন আছে সেই সকলোবোৰ গৰাখহনীয়া হয়। সেয়ে বহুতো তাই আজি ব্ৰহ্মপুত্ৰ নদীৰ মাজত গৈছে। সেয়ে কিন্তু আমি আগৰ পৰাই কিতাপত পঢ়ি পাই আহিছোঁ যে আমাৰ মাজুলীত 1200 কিমান এটা বৰ্গ কিলোমিটাৰ মাটি আছিলে, কিন্তু আজি আপুনি চাই আমাৰ মাজুলীত মাত্ৰ 200 নে 300 কিমান এটা বৰ্গ কিলোমিটাৰ মাটি আছে। কিন্তু যদি সেই গৰাখহনীয়া প্ৰতিৰোধ নকৰে চৰকাৰে, কিন্তু যেন এইটো আমাৰ অসমৰ মানচিত্ৰৰ পৰা যেন পৃথিৱীৰ বৃহত্তম নদীদ্বীপ সত্ৰভূমি মাজুলীখন যেন নাইকিয়া হ'ব, সেয়াই নিশ্চিত হৈছে। আৰু 3 নম্বৰ সমস্যাটো বানপানীৰ সমস্যা। এই সমস্যা আমাৰ মাজুলীৰ সমস্যাই নহয়, গোটেই অসমৰে সমস্যা। কিয়নো আমাৰ অসমত সকলোবোৰ ডিষ্ট্ৰিক্টতে এতিয়া বানপানী হৈছে আৰু প্ৰতি বছৰে হয়। কিন্তু আমি প্ৰায়ে দেখি আহিছোঁ যে আমাৰ মাজুলীত প্ৰতি বছৰে বানপানী হয়, আৰু তাতে বেছিও হয়। সেয়ে ঘৰ দুৱাৰ খেতি বাতি সকলোবোৰ ডুবি পেলাই, নষ্ট কৰি পেলাই। সেয়ে চৰকাৰে আমাৰ মাজুলীটো ভালকৈ চাব লাগে। কিয়নো আমাৰ মাজুলীৰ মথাউৰিবোৰ মজবুতকৈ বনাব লাগে, যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ নদীবোৰৰ গতি ৰোধ কৰিব পৰাকৈ। আৰু
আমাৰ মাজুলীত মানে নদীপৰীয়া অঞ্চলবোৰ চৰকাৰে ভাল ব্যৱস্থা কৰিব লাগে আৰু সকলোবোৰ মানে মাজুলীত যিমানবোৰ জেগা আছে সকলোবোৰক মানে ভালকৈ বনাব লাগে, সকলোবোৰক চৰকাৰে ভালকৈ চাব লাগে। আৰু মোৰ ভিডিঅ'টো এইটোৱে আছিলে, সকলোৱে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মই আগলৈ আপোনালোকক ভাল ভাল ভিডিঅ' দি থাকিম, কিয়নো এতিয়া আমাৰ লকডাউনৰ কাৰণে মই ব্লগ বনাব পৰা নাই। এইবিলাকে অলপমান আপোনালোকক বনাই আছোঁ আৰু আপোনালোকে ঘৰতে থাকক। এতিয়া কৰোণা ভাইৰাছটো অধিক মানে আমাৰ অসমত বৃদ্ধি পাইছে, সেয়ে ঘৰতে থকাটো ভাল, কিয়নো নহ'লে এতিয়া কৰোণা ভাইৰাছ মানে চৰকাৰে ৰোধ কৰিব পৰা নাই।